নমস্কাৰ বন্ধুসকল, অসমীয়া সংস্কৃতিৰ আকাশৰ আটাইতকৈ উজ্জ্বল নক্ষত্ৰ, যাৰ কণ্ঠৰে কেৱল অসমকে নহয় সমগ্ৰ বিশ্বক মোহিত কৰিছিল। তেওঁই হৈছে আমাৰ মৰমৰ ভূপেন দা। তেওঁ কেৱল এজন গায়কেই নাছিল, বৰঞ্চ তেওঁ আছিল এজন গীতিকাৰ, সুৰকাৰ, বোলছবি পৰিচালক, সাহিত্যক আৰু এজন মহান সমাজ সংস্কাৰক। আজি এই বিশেষ ভিডিঅ'টোত আমি ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্মৰ পৰা মৃত্যু পৰ্যন্ত সমগ্ৰ জীৱনৰ যাত্ৰা অতি নিখুঁত আৰু সঠিকভাৱে আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, কাৰণ আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম ভূপেন হাজৰিকাৰ জীৱনৰ বহুতো নজনা কথা। তে আহক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1926 চনৰ 8 ছেপ্টেম্বৰত ব্ৰহ্মপুত্ৰ পাৰৰ শদিয়া নামৰ এটি সৰু চহৰত ভূপেন হাজৰিকাদেৱৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম আছিল শান্তিপ্ৰিয়া হাজৰিকা। নীলকান্ত হাজৰিকাদেৱৰ ঘৰ আছিল শিৱসাগৰ জিলা নাজিৰাত। ভূপেন হাজৰিকা আছিল ঘৰখনৰ আটাইতকৈ ডাঙৰ সন্তান। ঘৰত তেওঁক মৰমতে বৰমইনা বুলি মতা হৈছিল। ভূপেন দা সংগীতৰ প্ৰথম গুৰু আছিল তেওঁৰ মাতৃ শান্তিপ্ৰিয়া হাজৰিকা। তেখেতৰ মাতৃমুখৰ নিচুকনি গীত আৰু অসমৰ থলুৱা লোকসংগীতে শিশু ভূপেনৰ মনত সংগীতৰ বীজ ৰোপণ কৰিছিল। ভূপেন দাৰ শৈশৱৰ এটা অতি গুৰুত্বপূৰ্ণ ঘটনা আছিল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সৈতে সাক্ষাৎ। মাত্ৰ এটা সৰু ল'ৰা হৈ থকা অৱস্থাতে তেওঁ বেজবৰুৱাদেৱৰ সন্মুখত এটা গীতকে শুনাইছিল। গীতটো শুনি বেজবৰুৱাদেৱ ইমানেই ভাল পাইছিল যে তেওঁ মুখৰ তামোলখন পেলাই পানীৰে কুলকুলি কৰি আহি শিশু ভূপেনৰ কপালত এটা মৰমৰ চুমা খাই আশীৰ্বাদ দিছিল আৰু কৈছিল, খুব ডাঙৰ শিল্পী হ'বা তুমি। এই ঘটনাৰ কথাটো বেজবৰুৱাদেৱৰ আত্মজীৱনী মোৰ জীৱন সোঁৱৰণত উল্লেখ কৰা আছে। পিতৃৰ চাকৰি সূত্ৰে ভূপেন দাৰ শৈশৱ অসমৰ বিভিন্ন ঠাইত অতিবাহিত হৈছিল। তেওঁ গুৱাহাটীৰ সোণাৰাম হাইস্কুল আৰু ধুবুৰী চৰকাৰী হাইস্কুলত পঢ়াৰ পিছত অৱশেষত 1940 চনত তেজপুৰ হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। তেজপুৰত থকা সময়ছোৱাত তেওঁ অসমৰ দুই সাংস্কৃতিক কাণ্ডিৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্যলৈ আহে। এই দুই মহান ব্যক্তিৰ প্ৰভাৱ ভূপেন দাৰ জীৱনৰ অতি গভীৰ আছিল। মাত্ৰ 12 বছৰ বয়সতে তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বিতীয়খন অসমীয়া বোলছবি ইন্দ্ৰমালতীত কণ্ঠদান কৰে। তাত তেওঁ কাষতে কলচী লৈ আৰু বিশ্ববিজয়ী নৱজোৱান গীত দুটা গাইছিল। 1942 চনত ভূপেন দাই গুৱাহাটীৰ কটন কলেজৰ পৰা IA পাছ কৰে। ইয়াৰ পিছত তেওঁ উচ্চ শিক্ষাৰ বাবে বাৰাণসীলৈ যায় আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা 1944 চনত স্নাতক আৰু 1946 চনত ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ কিছুদিন অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটীত কাম কৰে, কিন্তু তেওঁৰ লক্ষ্য আছিল আৰু ওপৰলৈ যোৱা। 1949 চনত তেওঁ কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা এক লাভ কৰে আৰু নিউয়ৰ্কলৈ ৰাওনা হয়। 1952 চনত তেওঁ গণসংযোগ বিষয়ত PhD ডিগ্ৰী লাভ কৰে। তেখেতৰ গৱেষণাৰ বিষয় আছিল বয়স্কৰ শিক্ষাত অডিঅ' ভিজুৱেল পদ্ধতি ব্যৱহাৰ। নিউয়ৰ্কত থকা সময়খিনিত ভূপেন দাৰ জীৱনলৈ এটা ডাঙৰ পৰিৱৰ্তন আহে। তাত তেওঁ আমেৰিকাৰ বিখ্যাত কৃষ্ণাংগ নাগৰিক অধিকাৰ কৰ্মী আৰু গায়ক পল ৰবচনক লগ পায়। ৰবচনে ভূপেন দাক কৈছিল যে গীটাৰখন কেৱল এটা বাদ্যযন্ত্ৰ নহয়, ই সমাজ পৰিৱৰ্তনৰ এক হাতিয়াৰ। ইয়াৰ দ্বাৰা অনুপ্ৰাণিত হৈ ভূপেন দাই পল ৰবচনৰ বিখ্যাত অল মেন ৰিভাৰ গীতটো সুৰ আৰু ভাৱ লৈ সৃষ্টি কৰিছিল আমাৰ কালজয়ী গীত বিস্তীৰ্ণ পাৰেৰে। আমেৰিকাতে তেওঁ গুজৰাটী মূলৰ প্ৰিয়মদাস পেটেলক লগ পায় আৰু 1950 চনত তেওঁলোক বিবাহপাশত আবদ্ধ হয়। 1952 চনত তেওঁলোকৰ একমাত্ৰ পুত্ৰ তেজ হাজৰিকাৰ জন্ম হয়। অৱশ্যে পৰৱৰ্তী সময়ত তেওঁলোকৰ পাৰিবাৰিক বিচ্ছেদ ঘটিছিল। 1953 চনত ভাৰতলৈ ঘূৰি অহাৰ পিছত ভূপেন দাই ভাৰতীয় গণনাট্য সংঘৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ পৰে। 1956 চনত
তেওঁ প্ৰথমখন চিনেমা পৰিচালনা কৰে, যাৰ নাম আছিল এৰাবাটৰ সু। ইয়াৰ পিছত তেওঁ শকুন্তলা, প্ৰতিধ্বনি, লটিঘটি আদি বহুতো সফল চিনেমা উপহাৰ দিয়ে। কেৱল অসমীয়া চিনেমাই নহয়, বলিউডতো তেওঁ নিজৰ সুৰৰ যাদু ছটিয়াই দিছিল। ৰুদালি, দমন, সাজ আদি হিন্দী ছবিত তেওঁ সংগীত আছিল অনবদ্য। ৰুদালি ছবিৰ দিল হুম হুম কৰে গীতটো আজিও সমগ্ৰ ভাৰতবাসী এক প্ৰিয় গীত। চিনেমা উপৰিও তেওঁ কিছুদিনৰ বাবে সক্ৰিয় ৰাজনীতিতো অংশগ্ৰহণ কৰিছিল আৰু 1967 চনত নাওবৈচা সমষ্টিৰ পৰা নিৰ্দলীয় বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। ডক্টৰ ভূপেন হাজৰিকাদেৱে তেওঁ সুদীৰ্ঘ জীৱনকালত দেশ-বিদেশৰ পৰা অলেখ সন্মান লাভ কৰিছিল। আহক তেখেতে লাভ কৰা কেইটামান প্ৰধান বঁটাৰ বিষয়ে আলোচনা কৰোঁ। 1975ত চামেলি মেমচাহাব ছবিৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। 1977ত ভাৰত চৰকাৰৰ দ্বাৰা পদ্মশ্ৰী উপাধি লাভ কৰিছিল। 1987ত সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল। 1992ত ভাৰতীয় চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান দাদাচাহেব ফাল্কে বঁটা লাভ কৰিছিল। 2001ত পদ্মভূষণ সন্মানেৰে বিভূষিত হৈছিল। 2009ত অসম চৰকাৰৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম ৰত্ন লাভ কৰিছিল। 2012ত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ বঁটা লাভ কৰিছিল। 2019ত ভাৰত চৰকাৰে তেখেতক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন সন্মানেৰে বিভূষিত কৰে। ইয়াৰ উপৰিও 2011 চনত বাংলাদেশে তেওঁক মুক্তিযোদ্ধা পদক প্ৰদান কৰিছিল। 2011 চনৰ 5 নৱেম্বৰত মুম্বাইৰ কোকিলীবেন ধীৰুভাই আম্বানী হস্পিটেলত বহু অংগ বিকল হোৱাৰ বাবে এই মহান শিল্পীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। তেখেতৰ মৃত্যুত সমগ্ৰ অসম তথা ভাৰতবৰ্ষতে গভীৰ শোকৰ ছাঁ পৰিছিল। লাখ লাখ গণমাধ্যমই গুৱাহাটীৰ জাজেছ ফিল্ডত তেখেতৰ শেষ শ্ৰদ্ধা জনাইছিল। ব্ৰহ্মপুত্ৰ পাৰত গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ সমীপত তেখেতৰ শেষকৃত্য সম্পূৰ্ণ কৰা হৈছিল। বৰ্তমান সেই ঠাইত তেখেতৰ এক সুন্দৰ সমাধি ক্ষেত্ৰ নিৰ্মাণ কৰা হৈছে। যদিও তেওঁ শাৰীৰিকভাৱে আমাৰ মাজৰ পৰা আঁতৰি গ'ল, কিন্তু তেওঁ অমৰ সৃষ্টিৰাজি আৰু গীতবোৰৰ জৰিয়তে তেওঁ প্ৰতিজন অসমীয়া হৃদয়ত চিৰদিনৰ বাবে অমৰ হৈ থাকিব। বন্ধুসকল, এয়াই আছিল বিশ্বৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্মৰ পৰা মৃত্যু পৰ্যন্ত সম্পূৰ্ণ আৰু সঠিক জীৱন ইতিহাস। তেখেতৰ কোনটো গীত আপোনাৰ আটাইতকৈ প্ৰিয় তলত কমেণ্ট বক্সত নিশ্চয় জনাব। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে এটা লাইক কৰিব আৰু আপোনাৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এনেকুৱা আৰু ইনফৰ্মেটিভ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক। আকৌ লগ পাম আন এটা নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ। জয় আই অসম।